এন্ধাৰৰ মাজত জিক মিকাই থকা জোনাকী পৰুৱাবোৰলৈ মনত আছেনে আপোনালোকৰ? আমি যেতিয়া ক্লাছ 5-6লৈকে ছিক্সত পঢ়ি আছিলোঁ তেতিয়ালৈকে আমি জোনাকী পৰুৱাবোৰ দেখি আছিলোঁ। আমাৰ প্ৰজন্মটোৰ কথা কৈছোঁ দেই। আৰু যিসকল নতুনকৈ উঠি আহিছে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে হয়তো জোনাকী পৰুৱা দেখাৰ সৌভাগ্যৱানী হোৱা নাই। আজিকালি দেখোন জোনাকী পৰুৱা আমি দেখাই নাপাওঁ। আগতে যেতিয়া আমি শোৱনি কোঠাৰ লাইটবোৰ বা লেম্প চাকিবোৰ নুমাই দিওঁ শুবৰ সময়ত লগালগ ক'ৰ পৰা জানো জোনাকী পৰুৱা এটা বা দুটা আমাৰ শোৱনি কোঠালৈ আহে আৰু গোটেই নিশাটো আমাৰ সংগী হৈ থাকে। সেই জোনাকী পৰুৱা বৰ্তমান আমাৰ মাজৰ পৰা হেৰাই গ'ল। বাৰু যিকি নহওক আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঈশ্বৰৰ প্ৰতি যিসকলে বেছিকৈ বিশ্বাস ৰাখে, যিসকলে ঈশ্বৰক পুৱা গধূলি সেৱা জনায়, মোৰ দৰে হয়তো আপোনাৰ দৰেও বহুতকে আজিকালি অন্ধবিশ্বাসী বুলি হহা হয়। মোকো হাঁহে, বহুতেই কয় মই অন্ধবিশ্বাসী। যেতিয়া মই নৱৰাত্ৰিত 9 দিন লঘোণে থাকোঁ বা শিৱৰাত্ৰি হওক বা তেনেকুৱা ধৰণৰ পবিত্ৰ অনুষ্ঠান, জন্মাষ্টমী হওক, তেনেকুৱা ধৰণৰ পবিত্ৰ অনুষ্ঠানবোৰত যেতিয়া মই লঘোণে থাকোঁ মোক বহুতে অন্ধবিশ্বাসী বুলি হাঁহে। এতিয়া আপোনালোকৰ হয়তো কনফিউজ লাগিছে যে মই এবাৰ ক'লো জোনাকী পৰুৱাৰ কথা আৰু এবাৰ ক'লো ঈশ্বৰৰ কথা, ভগৱানৰ কথা। আচল কথাটো হৈছে এই যে জোনাকী পৰুৱাবোৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল তাৰ আচল কাৰণটো কিন্তু আমি মানুহবোৰ। কাৰণ আমি জোনাকী পৰুৱাক থাকিবলৈ ঠাই দিব নোৱাৰা হ'লোঁ। আমি ঘাঁহ বনবোৰ কাটি তাত ঘৰ বনাবলৈ ধৰিলোঁ। আমি যিমানেই মানুহবোৰ যান্ত্ৰিক হৈ গ'লোঁ সিমানেই আমাৰ মাজৰ পৰা জোনাকী পৰুৱাৰ দৰে তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান জীৱ জন্তু আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গ'ল। ঠিক একেদৰে আমি আজিকালি অতি আধুনিক হৈছোঁ আৰু সেইবাবে ঈশ্বৰকেই হওক বা আমাৰ জ্যেষ্ঠসকলকেই হওক আমি কাকো আজিকালি বৰ বিশেষ নামানো। কাৰো কথা আমি বৰ বিশেষ আমি নুশুনো। হয়নে নহয় বাৰু কওকচোন? বহুতৰে ক্ষেত্ৰত কিন্তু তেনেকুৱা হয়। আৰু যিসকলে জ্যেষ্ঠসকলৰ কথা মানি চলিব বিচাৰে, যিসকলে ঈশ্বৰক লগত লৈ জীৱনটোত আগবাঢ়িব বিচাৰে তেওঁলোকক মানুহে হাঁহে, তেওঁলোকক আধুনিক বুলি ভবা নহয়, তেওঁলোকক মানে ঈশ্বৰক যিসকলে বেছিকৈ বিশ্বাস কৰে বৰ্তমান তেওঁলোকক অন্ধবিশ্বাসী বুলি কোৱা হয়। অন্ধবিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ মাজত বহুত পাৰ্থক্য আছে। ঈশ্বৰক যদি আপুনি শুদ্ধ মনেৰে, আপোনাৰ অন্তৰখন যদি শুদ্ধ কৰি পেলাই আপুনি যদি ঈশ্বৰক পুৱা গধূলি প্ৰণাম কৰে, চাবচোন আপোনাৰ মাজৰ পৰা বহুত নেগেটিভিটি নাইকিয়া হয়, আপুনি পজিটিভ হ'বলৈ আৰম্ভ কৰে। এতিয়া নেগেটিভিটিবোৰনো কি? খং, ক্ৰোধ, লোভ, মোহ এইবোৰেই হৈছে নেগেটিভিটি। হত্যা, হিংসা, এই যিবোৰ কৰিলে সমাজৰ অপকাৰ হয়, যিবোৰ কৰিলে পৰিয়ালৰ অপকাৰ হয়, যিবোৰ কৰিলে দেশৰ অপকাৰ হয়, সেইবোৰেই হৈছে নেগেটিভিটি। লগতে এইবোৰ কাম কৰিলে কেৱল যে সমাজৰ বা পৰিয়ালৰ বা 10জনৰ অপকাৰ হয় তেনেকুৱা নহয়, নিজৰো একো লাভ নহয়। সেইবোৰেই হৈছে নেগেটিভিটি। আৰু যেতিয়াই নেদেখাজনক আপুনি পুৱা গধূলি শুদ্ধ অন্তৰেৰে প্ৰণাম কৰিব, তাৰ পাছত চাবচোন লাহে লাহে আপোনাৰ খং কমিব, আপোনাৰ লোভ কমিব, আপোনাৰ হিংসাবোধটো কমিব। এই বস্তুবোৰ লাহে লাহে নোহোৱা হৈ যায়। যিসকলে ঈশ্বৰক পুৱা গধূলি প্ৰণাম কৰে তেওঁলোকে সেই কথাটো খুব ভালদৰে অনুভৱ কৰিব পাৰে, বুজিব পাৰে। এতিয়া কথা হ'ল বৰ্তমান সময়ত বহু মানুহৰে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি নোহোৱা হৈছে, বিশ্বাস নোহোৱা হৈছে। ঈশ্বৰক বিশ্বাস কৰা সকলকো অন্ধবিশ্বাসী বুলি কোৱা হৈছে। বহুতেই আজিকালি জ্যেষ্ঠজনকো নামানে, জ্যেষ্ঠজনৰ কথাবোৰো আজিকালি বহুতেই মানে গ্ৰহণ কৰিব টান পায়। নিজে যিটো চিন্তা কৰে তাকেই সঁচা, শুদ্ধ, সত্য বুলি গ্ৰহণ কৰিবলৈ বিচাৰে। এই পৰ্যায়টোক বৰ্তমান সময়ত অতি আধুনিক বুলি ক'ব পাৰি। কিন্তু যদি অলপমান ধাৰ্মিক দৃষ্টিৰে চাওঁ তেনেহ'লে কলি যুগৰ চৰম সীমা। হয়নে নহয় বাৰু কওকচোন? ঈশ্বৰ জ্যেষ্ঠসকলৰ কোনো কথা নমনাকৈ কেৱল নিজৰ চিন্তাৰে, কেৱল নিজকে সৰ্বা বুলি ভবা দিশটোৰ বাবেই বৰ্তমান সময়ত কিন্তু মানুহৰ মনৰ পৰা মানৱীয়তা বোধটো লাহে লাহে নোহোৱা হৈছে। মানুহৰ মনত পজিটিভ গুণবোৰ নোহোৱা হৈ নেগেটিভিটিয়ে মানুহৰ ভিতৰখন একদম
শেষ কৰিব ধৰিছে লাহে লাহে আৰু মানুহে এই কথাটো বুজিয়ে পোৱা নাই আৰু সেইবাবে সমাজত নিষ্কৃষ্ট ঘটনাবোৰ এটা এটাকৈ ঘটি থাকিব ধৰিছে এই ধৰক বন্দনাৰ দৰে ঘটনাটো শাহুৱেকক মাৰিলে স্বামীক মাৰিলে ঠিক একেদৰে বহুত এনেকুৱা ধৰণৰ ঘটনা দেউতাকক মাৰা মাকক মাৰা স্বামীয়ে পত্নীক মাৰা পত্নীয়ে স্বামীক মাৰা শিশুক ধৰ্ষণ কৰা বা তেনেকুৱা ধৰণৰ ধৰ্ষণ হত্যা হিংসা এই যে অপকৰ্মবোৰ যে বাঢ়িবলৈ ধৰিছে ইয়াৰ কিন্তু মূল কাৰণেই আমাৰ মাজৰ পৰা মানৱীয়তা ভাৱটো লাহে 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 নাইকিয়া হৈ যোৱা গতিকে অনুৰোধ জনাইছো সকলোকে মইতো পৰামৰ্শ দিব পৰাকৈ মই কোনো নহয় গতিকে মই অনুৰোধ জনাইছো অভিভাৱকসকলক লগতে সকলোকে যাতে পুৱা গধূলি অকণমান সময় হ'লেও ঈশ্বৰক বন্দনা কৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে অকণমান সময় 5 মিনিট সময় মন্দিৰো যাব নালাগে গোসাঁই ঘৰো যাব নালাগে নামঘৰো যাব নালাগে আপুনি ঘৰৰ ভিতৰতে অকণমান ভাল অকণমান পজিটিভ ঠাই এটুকুৰা আপুনি নিৰ্বাচন কৰি ল'বচোন আৰু তাত 5 মিনিটৰ কাৰণে হ'লেও প্ৰভুক এনেকে চকু মুদি প্ৰাৰ্থনা কৰিবচোন চাব কিমান ভাল ৰিজাল্ট এটা পাব আজিকালি বহুতৰে সৰু সৰু কথাতে খং উঠে বহুতৰে আকৌ প্ৰকাশ নকৰে কিন্তু বহুতৰে আকৌ আনৰ ভাল হোৱা দেখিলে হিংসা লাগে তেনেকুৱা ধৰণৰ বহুত নেগেটিভ গুণ আমাৰ মনৰ মাজত ভৰ্তি হৈ আছে এই নেগেটিভিটিবোৰ আমি যিমানেই লৈ ঘূৰি ফুৰিম সিমানে আমি তললৈ নামি গৈ থাকিম আৰু যিমানেই পজিটিভ গুণবোৰ আমাৰ মনৰ মাজত থাকিব আমি কাকো হিংসা নকৰোঁ আমি সকলোৰে ভাল হোৱাটো ভাল পাম আমাৰ খং নুঠিব আমাৰ লোভ নালাগিব আমি যি পাইছোঁ তাতে আমি সুখী হৈ থাকিবলৈ জানিম শিকিম তেতিয়াই নিজৰ লগতে আমাৰ সমাজখনৰ আমাৰ পৰিয়ালটোৰো ভাল হ'ব আজিকালি ঘৰবোৰত কাজিয়া পেচাল মানুহ কম থাকে কিন্তু হ'লেও কাজিয়া পেচাল মতভেদ ইজনে সিজনক নামাতি এইবোৰ বেছি হয় তাৰ কাৰণবোৰেই হৈছে এই নেগেটিভ বস্তুবোৰ খং ক্ৰোধ লোভ মোহ হত্যা হিংসা ঈৰ্ষা এইবিলাক গতিকে এইবোৰৰ পৰা যদি আমি সঁচাকৈ আমি উদ্ধাৰ পাব বিচাৰোঁ সঁচাকৈ যদি আমাৰ পৰিয়ালটো ভালে ৰাখিব বিচাৰোঁ নিজে ভালে থাকিব বিচাৰোঁ সমাজখনত এটা ভাল প্ৰভাৱ পেলাব আমি বিচাৰোঁ তেনেহ'লে পুৱা গধূলি অলপ সময় কাৰণে হ'লেও প্ৰভুক বন্দনা কৰি চাবচোন চাব বহুত ভাল ফল এটা পাব আৰু এটা কথা কওঁ সমাজৰ এই বেয়া বাতাবৰণৰ কাৰণ কিন্তু বহুত আছে বহুতেই আছে গতিকে সেইবোৰ আমি লাহে লাহে পাতিম কেতিয়াবা আজি এইখিনি কথা ক'লো গতিকে অনুৰোধ জনাইছোঁ আপোনাৰ শিশুকেই হওক বা আপুনি নিজেই হওক দিনটোৰ ভিতৰত আপুনি পুৱা আৰু গধূলি অকণমান সময় আপুনি বাছি লওক আৰু সেইখিনি সময় আপুনি প্ৰভুক আপুনি আৰাধনা কৰক প্ৰভুক আপুনি আৰাধনা কৰিবলৈ বহুত একো নালাগে বহুত একো খৰচো নহয় আপুনি ধূপ চাকি নজ্বলালেও একো নাই আপুনি খালি মনৰ মাজৰ পৰা মনটো শুদ্ধ কৰি আপুনি প্ৰভুক অলপ সময় আপুনি বন্দনা কৰক চাব আপোনাৰ মনৰ মাজত কিমান পজিটিভিটি আহিব আপোনাৰ নেগেটিভিটিবোৰ পলাই একদম দৌৰ মাৰিব আৰু যিমানে আমাৰ মনৰ পৰা নেগেটিভিটিবোৰ পলাই একদম দৌৰ মাৰে সিমানেই আমি আমাৰ সমাজখন আৰু আমাৰ চাৰিওফালে থকা সকলোবোৰ সুখী হৈ থাকিব পাৰিব ভালে থাকিব পাৰিব আৰু সকলো ভাল হ'ব ধন্যবাদ